এতিয়া আহি আমি পাইছোহি এঞ্জেল হেতৰ এঞ্জেল চৰি ৰাইডাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি গৈ আছোঁ যিহেতু আছাম পুলিচৰ যিটো ৰিজাল্ট দিয়াৰ কাৰণে আমাৰ ইয়াৰ গাঁৱৰ কেইবাজনো ল'ৰা পাছ কৰিছে, গাঁৱৰ ওচৰৰে আৰু আমাৰ ভতিজাও পাছ কৰিছে। গতিকে সিহঁতৰ খবৰ ল'বলৈ আমি গৈ আছোঁ। সিহঁতে কেনেকুৱা অনুভৱ কৰিছে আমি দেখাম আপোনালোকক, তেখেতলোকৰ মনৰ কথা আমি ল'মগৈ। তো আপোনালোকো চাই থাকিব আৰু কি হ'ল, কেনেকৈ কষ্ট কৰিছিলে সকলোবিলাক আমি সুধিবলৈ চেষ্টা কৰিম। এডোখৰ অকণমান এডিট কৰিম বাৰু, চিন্তা কৰিব নালাগে আপোনালোকে। তো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, আপোনালোকে চাই থাকক। আমি আহি পাইছোঁহি উঞ্জেল হাতৰ ঘৰ। এই উঞ্জেলো আমাৰ এতিয়া নতুনকৈ পুলিচ আছাম পুলিচত এতিয়া পাইছে আৰু এপইণ্টমেণ্ট হ'ব আৰু পাছ কৰিলে। তো সিহঁতৰ পূৰা ফূৰ্তি চলি আছে এতিয়া, আৰু আমি আহি কিনে উপস্থিত হ'লোহি। তো ইয়াক অভিনন্দন জনালোঁ আৰু সুদাহাতে অভিনন্দন জনাইছোঁ। একো নাই, যিকেইটা শব্দ কৈছে দাদা চব বুকুত সোমাই লৈছোঁ দেই। অফুন্ত শক্তি লৈ আমি আগুৱাই যাম আৰু তোমালোকক বাদ দেখুৱাম। তো আপোনালোকেও ইয়াৰ পৰা যাতে অলপ উৎসাহ পায়, মানে ইয়াৰ পৰা আপোনালোকে কি বুলি কয় এইটো পাহৰি থাকোঁ ন, অনুপ্ৰেৰণা পায়, তাৰ কাৰণে বনাই দিছোঁ আৰু। তো চাওক ভিডিঅ'বিলাক, এনেকুৱা ধৰণৰ ভিডিঅ' আহিব আকৌ নেক্সট টাইম। তোমাৰ এতিয়া প্ৰিপেৰেশ্যনটো কেনেকুৱা আছিলে কৰি আছোঁ? প্ৰিপেৰেশ্যন বুলি ক'লে মই প্ৰথমবাৰ ক'ব লাগিব, মোৰ একদম প্ৰিয় বন্ধু আছিলে নিতুকন মৰাণটো। কলেজত পঢ়ি থকা সময়তে সি কৈছিলে কি তই স্বাস্থ্য পাতি ঠিক আছে, তই আৰ্মিত জইন কৰ। কাৰণ আৰ্মিত জইন কৰা এটাই কাৰণ আছিল, কাৰণ সি কৈছিলে যে আৰ্মিত এতিয়া কোনো ঘোচ চোচ নচলে। এই মেইন পইণ্টটো সেইটোৱে আছিলে। আৰু সি ইমান উৎসাহ দিছিলে যে তই আৰ্মিত যা। আৰু মই প্ৰথমবাৰ আৰ্মিত গ'লোঁ। মোৰ টাৰ্ণিং পইণ্টটো মানে তাৰ পৰা আৰম্ভ হৈছে। আৰ্মিত প্ৰথমবাৰ গ'লোঁ, ফেইল কৰিলোঁ। সি কৈছে একো নাই, আকৌ মই নেক্সট ট্ৰাই কৰিলোঁ। আৰ্মিত মই পাছ কৰিলোঁ, পূৰা এক্সেলেণ্ট মাৰিছোঁ, চব ঠিক আছিলে। কিন্তু মই ডকুমেণ্ট ফেইল কৰি আহিলোঁ। এটা ছাবজেক্টত মই পৰীক্ষা দিয়া নাছিলোঁ। আকৌ গৈ নিতুকনে ক'লে একো নাই বাদে, এতিয়া পুলিচত তই ট্ৰাই কৰ। পুলিচৰ কাৰণে মই এতিয়া খুব বেছি সেইখিনি সময়লৈকে মোক নিতুকনে প্ৰায়খিনি ক্ষেত্ৰতে মৰাণ বুলি কয় ল'ৰাজন পৰ্টুগীজ ল'ৰা হয়, বহুত ভাল ল'ৰা হয়। তাৰপৰা মই অনুপ্ৰেৰণা পাইছোঁ। লগতে সেইখিনি হোৱাৰ পাছত কি হ'ল, এতিয়া পুলিচ আহি গ'ল। লগে লগে পুলিচৰ ক্ষেত্ৰত মই এপ্লাই নকৰিব লাগিছিল, কিন্তু বাইদেৱে ক'লে যে তুমি পুলিচৰ এপ্লাই কৰা আৰু আগবাঢ়ি তাৰ কাৰণে প্ৰিপেৰেশ্যন প্ৰস্তুতি চলোৱা। সেইখিনি মই প্ৰস্তুতি চলালোঁ ভালদৰে। ফিল্ডত একদম মানে ফিল্ড বোকা কৰিছিলোঁ। আমি ইমান কষ্ট কৰিছিলোঁ 17 চনৰ পৰা 18, 19, 20 কৰোণাৰ টাইমতো আমি আনিছিলোঁ। হয়, লকডাউনে আমাক ভালেখিনি শিক্ষা দিলে, কিন্তু এই শিক্ষাৰ পাছতো যে আমি কেনেদৰে আগুৱাই গ'লোঁ এই ক্ষেত্ৰত মানে তোমালোকৰ মানে এইটো মানে কি হ'ল, যেনেকৈ ফিল্মত যেনেকৈ ৰিল দেখাই ন, কিন্তু একদম ৰিলেটকৈ সাংঘাতিক আমি দৌৰিছিলোঁ। সঁচা কৈছোঁ, টায়াৰ বান্ধি লৈছিলোঁ, ওপৰত কালচাৰ লৈ বিম মাৰিছিলোঁ। একদম ফিল্ড আমাৰ গাঁৱৰ আমাৰ একদম শৰদিয়াকলৈ আহিবা তোমালোকে, আৰু ফিল্ডৰ ওচৰৰ পাজৰ যিখিনি মানুহ গৈছে সেইখিনি মানুহক তোমালোকে সুধিবা যে আমাৰ ফিল্ডৰ অৱস্থা কেনেকুৱা হৈ গৈছিল। ইমানখিনি আমাৰ ক্ষেত্ৰত আগুৱাই পিছত এতিয়া কি হ'ল, 19 চন গ'ল, 20 চন গ'ল, লাষ্ট 21 আহিলে, 21ৰ পিছত 22 আহিলে। 21ৰ আমি শেষৰ ফালে নৱেম্বৰত আমি হেৰিটো দিলোঁ, ইণ্টাৰভিউটো দিলোঁ। মই দুইটা দিছিলোঁ, ABUB দিলোঁ, APR দিলোঁ, কিন্তু মোৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ APR দিলোঁ। এতিয়া 22 আমি ফেব্ৰুৱাৰী পৰীক্ষা দিছিলোঁ 20 তাৰিখে। ফেব্ৰুৱাৰী 20 তাৰিখৰ পিছত আশা কৰিছিলোঁ কি যে দে মই APR মানে 46 পালোঁ, মই উত্তীৰ্ণ হ'লোঁ, 46 পাই উত্তীৰ্ণ হ'লোঁ। ভালেখিনি মই এনেকুৱা এটা আশা আছিল যে হয় মই ইমানখিনি কৰিছোঁ, লগতে মই চিলেকশ্যন হ'ম APR কমিউনিকেশ্যনত। হয়, মই এইখিনি লৈ আমাৰ মামাই জুই, মামা তুমি জুই, মই একদম ফচাই দিলোঁ। বাবা তোমাক মই পাই গ'লোঁ, APR পাই গ'লোঁ। এতিয়া তোমাক মই সেৱা জনাবলৈ এই আছাম পুলিচৰ যোনটো জনসেৱাৰ্থে এই টেগ লৈ আমি আমাৰ দৰে ইমান যুৱ নৱপ্ৰজন্ম আগুৱাই আহিছে। আৰু আপোনালোকক আমি অনুপ্ৰেৰণা দেখুৱাওঁ, আৰু আপোনালোকৰ যিখিনি মোৰ তলৰ চামৰ ওলাইছে সেইখিনিকো অনুপ্ৰেৰণা যোগাই আমি বাদ ধৰিছোঁ যে তোমালোকেও আগবাঢ়ি যোৱা। আমাক চাই আমি কিছুমানে দেখি শিকে, কিছুমানে কষ্ট কৰি শিকে, কিছুমানে কপালে টানে, কিছুমানে কি কষ্ট কৰি যি ফল, আৰু মাক দেউতাকে যি অনুপ্ৰেৰণা আশা আগবঢ়ায়, আৰু যি ওচৰ চুবুৰীয়া আছে বা যিবোৰ মৃত্যু যেনেকৈ মই ক'লোঁ নতিকন মৰণৰ কথা, বাইদেউৰ কথা, আৰু এনেকৈ দাদাই যেনেকৈ মোৰ আজি ইণ্টাৰভিউ মানে কিবা এটা প্ৰস্তুতি কেনেকুৱা আছিলে তোমাৰ সেইখিনি কথা যে ক'ব লাগিছে। মই বিশেষ ধন্যবাদ দিছোঁ, অনুপ্ৰেৰণা পায়। এই চেনেলটো চাব, লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু কিবা যদি প্ৰশ্ন থাকে মোক ডাইৰেক্ট কমেণ্ট কৰিব, আৰু দাদাই মোক জনাব, আৰু মই দাদাক উত্তৰ দিম। আৰু এটা এনেকুৱা যাতে ব্লগ বনাম আপোনালোকক আমি আগলৈ অনুপ্ৰেৰণা যোগাই। মই ধন্যবাদ দিছোঁ, মই আজিৰ লগত ধন্যবাদ থাকিলে। আৰু আপোনালোকে ইয়াৰ কথাখিনি গম পালে যে কি কেতিয়াও জীৱনত হাৰি নাযাব। এবাৰ হাৰিব, দুবাৰ সফল হ'বই আপুনি। আপোনাৰ যদি নো শব্দ অৰ্থই শেষ নহয়, মানে নো শব্দ অৰ্থ হ'ল মানে নেক্সট অপৰচুনিটি। তো লাগি থাকক। এতিয়া আমি অলপ ফূৰ্তি কৰিম ইয়াৰ ঘৰত। তো এতিয়া ব্লগটো ইমানতে আমি ইয়াতে
সামৰিছোঁ আৰু আগলৈ চাই থাকিব ভিডিঅ'বিলাক তো জীৱনত সফলতা হ'বলৈ বন্ধু এজন নহ'লে কোনোবা মাক দেউতা নহ'লে বাইদেউ কোনোবা এজনৰ অনুপ্ৰেৰণাৰ মানে খুবেই প্ৰয়োজন কিছুমান ডাঙৰ মানুহৰ ওপৰতে মহত্ববোৰ তোমালোকে অনুকৰণ কৰিবলৈ চেষ্টা কৰা সফল হ'ব এইটো হয় তোমালোকে ভাবিছা কি যে এইটো বহুত সৰু সফলতা কিন্তু নহয় জীৱনত কিছুমান সৰু সৰু এই ইমান অনুকল পল লগাই ইমান ডাঙৰ যে সময় এটা বছৰ এটা মাহৰ চাই এটা দিন হয় পল অনুপল সময়ৰ পৰা কি হয় মাহ উইক সপ্তাহ এইবোৰ হৈ কিমান ডাঙৰ এটা অৱস্থা হয় ই যে কনষ্টেবল এইফালে নেগলিজেণ্ট নকৰিবা তোমালোকে কাৰণ এতিয়া ইমান সৰু পদটোৱে যে মানুহক কিমান বিশাল এটা সফলতা লৈ আগুৱাই যাব এই ক্ষেত্ৰত তোমালোকে এই দিশবোৰ চাবা কাৰণ আমি আগুৱাই যোৱাৰ বহু এতিয়া আমি চোৱা আমাৰ কৈছোঁ মই মটক ল'ৰা হয় আমাৰ মৰাণ মটকখিনি ইমান পিছ পৰিছোঁ তোমালোকে ক'ব নোৱাৰিবা আমাৰ মানে এই মাথাটো যে একদম কম IQ বোলা বস্তু IQ লেভেলটো বহুতেই কম আমি কিছুমান কথা যিবোৰ মানে জেনেৰেল ল'ৰা ক'ব পাৰে আমি ক'ব নোৱাৰোঁ কিন্তু মই ডাইৰেক্ট খাটাং কৈছোঁ গতিকে আমাক বহুত অনুপ্ৰেৰণাৰ দৰকাৰ আমাৰ সহায়ৰ প্ৰয়োজন তোমালোকে আমাক সহায় কৰিবা আমিও আগুৱাই যাম আৰু আমি আৰু তোমালোকক সহায় কৰিম তোমালোকে আগুৱাই যাবা গতিকে আমাক দুইটা এই সামঞ্জস্যটো দৰকাৰ জয় আসাম জয় পুলিচ ধন্যবাদ ভাল লাগিলে